কি খবৰ সকলোৰে ওয়েলকাম টু মাই ইউটিউব চেনেল ভাগ্যশ্ৰী ব্লগ। তো আজি সানডে, তো আমি অলপ ফুৰিব গ'লোঁ সানডে। এতিয়া 4টা বজাত দোকান ওপেন কৰিছোঁ। এয়া আছে আমাৰ লগত অনন্যা। Hello, কৈ দিয়া চিনাকিটো। my name is Ananya Devi. তো আমি এতিয়া আজি দিনটো কি কৰিলোঁ, এজনী টিকলি আপোনালোকক চিনাকি কৰাই দিওঁ। কৈ দিয়া, হাই কৈ দিয়া, Hello, কৈ দিয়া তোমাৰ চিনাকিটো। মোৰ নাম Ananya Devi, মই মাহীগড়ত ফুৰিব আহিছোঁ। ক'ৰ পৰা আহিছা কৈ দিয়া আকৌ। মই দুলীয়াজানৰ পৰা আহিছোঁ। তো এয়া দেখিছে সন্ধিয়া হ'ল। অঁ সেয়া চাওক, সেই সন্ধিয়া হ'ল। তো অৱশ্যে আজি বতৰটো কালিতকৈ বহুত ঠাণ্ডা, বহুত নহয় আৰু হ'ল। তো দিনটো আজি নিজক অলপ সময় দি এতিয়া দোকানত, তো আজি অৱশ্যে বহুতখিনি ঠাণ্ডা কালিতকৈ, বৰষুণো দিলে এজাক। তো আমি এতিয়া কি কৰোঁ আপোনালোকক দেখাম। তো ৰোল আছে, চিকেন ৰোল, বাকীখিনিতো দেখিয়ে থাকে। তো স্পেচিয়েলি আছিলে আলু চপ, এগ চপ, এইখিনি খতমেই হ'ল প্ৰায়। আজি গাড়ীও যোৱা নাই ডিউটি, তো ঘৰৰ পৰা অলপ বস্তু লৈ আহিছে দোকানলৈ। ফুৰি অলপ দেৰি ফ্ৰেছ হৈ ঘৰত শুই মেলি আহিছে দেই, কিবা কিবি আনিছে। এয়া তো কাষ্টমাৰ আহিছে, তেওঁলোকক দেখাইছোঁ মোৰ হোমমেড কুকিজ। তো ইয়াত আছে আপোনাৰ বাটাৰ, জিৰা, চকলেট, অ'টছৰ আৰু মিলেটৰ। তো ইউনিক প্ৰডাক্টো পাব ইয়াতে, যিখিনি জহা চাউলৰ, মিলেটৰ, গুড়ৰ। তো এতিয়া আমি বহুত ব্যস্ততাৰ মাজতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ইমান অভ্যাস নাই কাৰণে ব্লগটো বনোৱা, ইমান অভ্যাস নাই কাৰণে কথাবোৰ ইমান মিলা নাই বাৰু, তথাপিও চেষ্টা কৰিছোঁ। তৰমুজ আমি এবাৰ খালোঁ, আম খালোঁ। তো গৰমত এইটো, আৰু এইটো মোৰ খুবেই ফেভৰেট। অঁ অকলে এটা খাই দিওঁ দিনত। এইটো চবেই খাব লাগে গৰমত। তো আমাৰ ছাৰে নাখায়, আমি খাওঁ। তো ইয়াতে আপুনি ব্লেক চল্ট দি, আৰু ব্লেক চল্ট দি, তো বহুত টেষ্টি লগা, সঁচাকৈ টেষ্টি দেখা। এখন সুন্দৰ লাগিছে, দেখাত সুন্দৰ খাবলৈ, সুন্দৰ খাবলৈ পাৰিছোঁ, দেখাত সুন্দৰ লাগিছে। খাইছোঁ। তো এবাৰ গৰমত আহি খালোঁহি, আম খালোঁ। তো এইটো মোৰ খুবেই ফেভৰেট হয়, গৰমত চবেই খাব লাগে ব্লেক চল্ট দি। তো দেখিলে, ফ্ৰিজত দেখিলে খাওঁ খাওঁ লাগে। খাইছোঁ আৰু সঁচাকৈ বহুত টেষ্টি। চাই দিয়া। তো এতিয়া এই আহিছে খাবলৈ, এইটো ফেভৰেট বাটাৰ মেলন খাব। আজি আলু চপ আৰু এগ চপ আছে স্পেচিয়েলি। আজি চানডে, এইটো চিংৰা নাই, পেটিছ নাই, কচৰি নাই। আলু চপ আছে, আলু চপ আছে, আন্দা চপ আছে, আন্দা চপ আছে, ৰোল আছে, টেষ্টি ৰোল আছে, সঁচাকৈ বহুতেই টেষ্টি। পাৰ্চেল দি যাব ওলাইছে এতিয়া। তো আহি পাইহে ঘৰৰ পৰা ফোন আহে বোলে, আহি পাইহে ঘৰৰ পৰা ফোন আহে। আজি ল'ৰাই কান্দিছে তো। দিয়া যোৱা, নাৰাখোঁ আৰু। আজি বহুত বেয়া পাইছোঁ গৰমত। কিবা এটা কোৱা আৰু। হা চাহ খাইছোঁ কিনি নিজৰ দোকানত। 2,000 years later. দোকান বন্ধ কৰি আমি ঘৰত যাব লৈছোঁ। তো 9:30 বাজিলে এতিয়া, বৰষুণ দিছে। ফাইনেলি আমি
পাইছোঁহি আমাৰ চতুৱে লৈ গৈছে হা ডাবল ষ্টেপ গৈছে অঁ ফাইনেলি ঘৰ পাইছোঁহি আৰু চাবি খুলিলো সেইবোৰ ইগন'ৰ কৰিব দেই দিনটো বাহিৰত আছোঁ ঘৰ চাফাই কৰিব টাইম পোৱা নাই আৰু এটা চাবি গ'ল আৰু এটা চাবি এইটো লাইট দি দিয়াচোন সেইটো লাইট আৰু এটা দি দিয়া খানা বনাই আনিছোঁ লাইট জ্বলালে বেছি গৰম হৈছে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ তো আপোনালোকে চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই